তো সেই দোস্ত গাত মাৰি লৈ চেণ্ট ভৰিত সোমাই লৈ চেণ্ডেল কিন্তু ৰ'ব মোৰ ঘড়ীটো আনিব পাহৰি গ'লোঁ তো ঘড়ীটো লৈ আহোঁ মই আহি পেলাই আমি এটা ইণ্টাৰেষ্টিং ব্লগত যাম মানে গছডাল চাওকচোন গছডাল মানে কিমান ডাঙৰ গছ মানে আগৰ দিনৰ গছ যেন পায় তো আমি আহি পালোঁ বৰপেটা টাউন তো এতিয়া আমি ইয়াৰ পৰা অলপ এখন পিলপিলি মানে বৰপেটা যিখিনি পিলপিলি বুলি কয় মানে বেটাৰী ৰিক্সা তো আহি পালোঁ বৰপেটা SP অফিচ सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर টমটমৰ পৰা নামিয়ে পাই গ'লোঁ বৰপেটা সত্ৰ ৰ'ব মানে এতিয়া মানে মোৰ চেণ্ডেলযোৰ দোকানত থ'ব লাগিব নহ'লে মোৰ 300 টকা যাব চেণ্ডেলযোৰত মানে চেণ্ডেলযোৰ থৈ পেলাই মানে মই মন্দিৰৰ ফালে যাই থাকোঁতে এটা কি ধুনীয়া পৰিৱেশ লোকগীত গাই আছে পতে আমন কি কাম কৰ আয়ু হৰিণী কালে মন আই লোকগীতটো যদি আমি ৰাতিপুৱা শুনিব পাৰিলোঁ কিমান মজা লাগিলে আপোনালোকে একবাৰ ভাবি চাওক না তো আমি বৰপেটা সত্ৰৰ মেইন দুৱাৰেৰে সোমাই আহিলোঁ ভিতৰত থকা মেইন বস্তুটোৰ ফালে মানে মেইন মন্দিৰৰ ফালে আমি সোমাই আহিলোঁ চাওক না কিমান মজা এটা পৰিৱেশ বৰপেটা সত্ৰ মানে কি কম মানে কিমান ডাঙৰ সত্ৰ এই বৰপেটা সত্ৰ মানে আপোনালোকৰ এক পাক ইফালৰ পৰা ইফালে যায় মানে আপোনালোকৰ ভৰিত ডিমা ফুলি যাব মানে ইমান ডাঙৰ এই চাওক না ফটো উঠি আছে চাওক না চেলফি উঠি আছে এই চাওক গল্লাজতে গুচি গ'ল চেলফি উঠি মানে কি ক'ম আপোনালোকে এবাৰ আহক অনুভৱ লওক এই বৰপেটা সত্ৰখনৰ মানে কিমান ডাঙৰ এইটো এটা ছাইডত আছে সৰু মন্দিৰ মানে মেইন মন্দিৰত যাব লগা হ'লে আপোনালোকে মানে এক পাক ঘূৰি পেলাই যাব লাগিব মানে মজা আৰু মানে বহুত ঘূৰিব লাগে মানে ঘূৰি পাকি ঘূৰি আহোঁতে মানে কিবাকৈ পাই গ'লোঁ বৰপেটা সত্ৰৰ মেইন দুৱাৰখন ভিতৰলৈ যোৱা কিন্তু কি হ'ল জানেনে মানে কথাটো হ'ল এনেকুৱা যে মহিলা ভিতৰলৈ যোৱা নিষেধ औरत अंदर जाना मना है नो एंट्री फॉर ফিমেল বৰপেটা সত্ৰ মানে কথাটো হ'ল এনেকুৱা মাক মানে বাহিৰত থৈ মানে মই গ'লোঁ অলপ সেৱা কৰিলোঁ যাতে মোৰ চেনেলটো গ্ৰ' হৈ যায় ধূপ চুপ লগাই আপোনালোকক দেখাম ভিতৰখন আৰু ৰ'ব আপোনালোকে দেখিবলৈ পাব তুলসীৰ খুঁটা মানে বৰপেটা সত্ৰৰ পৰা অলপ আঁতৰত মানে এটা মন্দিৰ আছিল মানে মই ভাবিলোঁ মন্দিৰটো একবাৰ চাই আহোঁ মানে মন্দিৰটো চালোঁ যে চিৰিটো হাতীৰ লিঙত দিয়া আছে কিন্তু মোৰ আৰু চকু বেয়া বস্তুৰে যায় মানে মই ইফালে মানে আহি পেলাই দেখিলোঁ মানে চাওক না মিঠাতেলৰ পেকেট চাওক না মিঠাতেলৰ টেমা চাওক না মোটামুটি লাখ টকাৰ মিঠাতেলে খৰচ কৰিছে চাকি মানে ৰ'ব এতিয়া মানে আপোনালোকক দেখুৱাম মই মানে বৰপেটা সত্ৰৰ মেইন মালটো মানে আপোনালোকেতো শুনিছে যে তুলসীৰ খুঁটা আছে বুলি এই দুটা হৈছে মানে সেই দুটা তুলসীৰ খুঁটা যি দুটা মানে মন্দিৰৰ মূল দুৱাৰত সোমোৱা মেইন খুঁটা চাওক না কি বম খুঁটা বাপৰে বাপ মেইন মন্দিৰৰ ভিতৰৰ পৰা মানে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে এতিয়ালৈ বৰপেটা সত্ৰ নাই তেতিয়াহ'লে আপোনালোকে জীৱনত একো উপভোগ কৰা নাই মানে ইমান ভাল লাগিব বৰপেটা সত্ৰ আহিলে মনটো মানে আপোনালোকৰ পবিত্ৰ লাগি যাব মই আপোনালোকক এইখিনিয়ে কওঁ আৰু বেলেগ নকওঁ এই চাওক না এইবিলাক ভগৱান চাওক না বে কি মজা কি কম দোস্ত কি জানেনে মানে এই গেটত বহি থকা ককা আইতাহঁতক মানে 2 টকা 3 টকা 5 টকা এনেকৈ দি মানে এতিয়া মানে ব্লগটো মানে সমাপ্ত কৰিম সিমান মালদাৰ মানুহ সিহঁতকচোন বেছিকৈ দিবৰ কাৰণে যি পাই দিছোঁ আৰু তাকে দিছোঁ আৰু 2 টকা 5 টকা 10 টকা চাওক না আপোনালোকেও দি যাব যাতে আপোনালোকৰ এই 2 টকা 5 টকাটো দি আইতাহঁতে মানে এক কাপ চাহ খাব পাৰে মানে দিছোঁ আৰু কিবাকৈ মানে নোৱাৰিলেও দিছোঁ মানে তো চাওক না
ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर তো সেই দোস্ত যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিয়া না প্লিজ ছাবস্ক্ৰাইবো কৰি দিয়া না চেনেলটো মানে মোক অলপ ফেমাছটো কৰি দিয়া তোমালোকে ইমান কষ্ট কৰিছে তোমালোকৰ কাৰণে আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই